শীতল যুদ্ধ কিয় এক শীতল যুদ্ধ হৈ আছিল আৰু উত্তপ্ত হোৱাগৈ নাছিল? উত্তৰটো হ'ব, শীতল যুদ্ধই কোনো ধৰণৰ প্ৰকৃত যুদ্ধৰ পৰিস্থিতিক নুবুজায়। এনে ধাৰণাই এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰে য'ত প্ৰকৃত যুদ্ধৰ সৃষ্টি নহ'লেও ই যুদ্ধৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি তৈয়াৰ কৰি সজাগ হৈ থাকে। পৰস্পৰ বিৰোধী দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত অবিশ্বাস আৰু প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱ আছিল। তেওঁলোকে যুদ্ধৰ দ্বাৰা মুখামুখি সংঘৰ্ষত লিপ্ত হ'ব বিচৰা নাছিল, কিয়নো দুয়োখন দেশেই আণৱিক শক্তিৰ ক্ষেত্ৰত সমানে শক্তিশালী হোৱাৰ ফলত এনে যুদ্ধই দুয়োখন দেশৰে যথেষ্ট ক্ষতি কৰিব বুলি তেওঁলোকে শংকিত হৈ আছিল। সেয়েহে তেওঁলোকে এই সশস্ত্ৰ সংঘৰ্ষৰ আশ্ৰয় নলৈ শীতল হিচাপেই থাকিল আৰু ই কোনোদিনেই উত্তপ্ত হোৱাগৈ। ২ নম্বৰ প্ৰশ্ন, তৃতীয় বিকল্প হিচাপে গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষতাই কিদৰে তৃতীয় বিশ্বৰ দেশবোৰৰ বিকাশত সহায় কৰিছিল? উত্তৰটো হ'ব, শীতল যুদ্ধই সমগ্ৰ বিশ্বখনকে দুটা পৰস্পৰ বিৰোধী গোষ্ঠীত ভাগ কৰিছিল। এটাৰ নেতৃত্ব দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু আনটোৰ নেতৃত্ব দিছিল ছোভিয়েট ৰাছিয়াই। এনে এক পৰিৱেশত গোষ্ঠী নিৰপেক্ষ আন্দোলনে নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবোৰক কোনো এটা সামৰিক গোষ্ঠীত অন্তৰ্ভুক্ত নহৈ তৃতীয় পথৰ পৰিচয় দিছিল। প্ৰথম অৱস্থাত মুঠ ২৫খন ৰাষ্ট্ৰলৈ আৰম্ভ হোৱা এই আন্দোলনে মূলতঃ উন্নয়নশীল ৰাষ্ট্ৰবোৰকেই সামৰি লৈছিল। উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ মূল লক্ষ্য আছিল অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণ কৰা। যদিও এই ৰাষ্ট্ৰবোৰ বিদেশী শাসনৰ পৰা মুক্ত হৈছিল, কিন্তু প্ৰগতিৰ অবিহনে এনে স্বাধীনতা অৰ্থহীন। যদি সেই ৰাষ্ট্ৰবোৰে কোনো এটা নিৰ্দিষ্ট গোষ্ঠীত যোগদান কৰিলেহেঁতেন, তেন্তে দ্বিতীয়টো গোষ্ঠীৰ পৰা কোনো ধৰণৰ সাহায্য নাপালেহেঁতেন। তাৰ পৰিৱৰ্তে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ ফলত দুয়োটা গোষ্ঠীৰ পৰাই বিত্তীয় আৰু অন্যান্য সাহায্য আদায় কৰিব পাৰিছিল। এইদৰে গোষ্ঠী নিৰপেক্ষতাই তৃতীয় বিশ্বৰ দেশবোৰক তেওঁলোকৰ অৰ্থনৈতিক বিকাশত সহায় কৰিছিল। তৃতীয় প্ৰশ্ন, শীতল যুদ্ধৰ সময়ত নামৰ ভূমিকা আলোচনা কৰা। ইয়াত নাম বুলি ক'লে আমি কওঁ নন-এলাইনমেণ্ট মুভমেণ্ট। উত্তৰটো হ'ব, শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১ পইণ্ট, গোষ্ঠী নিৰপেক্ষ আন্দোলনে ঔপনিৱেশিকতাবাদ, বৰ্ণবৈষম্যতাবাদ আদিৰ ঘোৰ বিৰোধিতা কৰিছিল, যাৰ ফলত ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্ৰশস্ত হৈছিল। ২ নম্বৰ, গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ দৰে সংঘৰ্ষকো অৱসান ঘটোৱাত অৰিহণা যোগাইছিল। ৩ নম্বৰ, তৃতীয় মহাযুদ্ধৰ পিছত সৃষ্টি হোৱা যিকোনো এটা শক্তি গোষ্ঠীতে যোগদান কৰাৰ পৰা বিৰত থাকি এই দেশসমূহে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া এই নীতিৰ যথাৰ্থতা প্ৰয়োগ কৰিছে। ৪ নম্বৰ, আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত এই আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল, গোষ্ঠী নিৰপেক্ষ আন্দোলন কি? উত্তৰটো হ'ব, নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবোৰে শীতল যুদ্ধৰ পৰা আঁতৰি থাকি অৰ্থনৈতিক প্ৰগতি আৰু ৰাজনৈতিক স্বাধীনতা অব্যাহত ৰাখি বিশ্ব শান্তি বজাই ৰখাত গুৰুত্ব আৰোপ কৰাৰ ফলতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম হৈছিল। শীতল যুদ্ধ আৰু দ্বিকেন্দ্ৰিক ক্ষমতা বিভাজনৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতি ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে উপায় উদ্ভাৱন কৰিবলৈ ১৯৫৬ চনত ২৯খন এছিয়া আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰই ইণ্ডোনেছিয়াৰ বাংডুঙত মিলিত হৈছিল।
এছিয়াৰ নেহেৰুৰ, আমেৰিকাৰ নাছিৰ আৰু ইউৰোপৰ টিটোৰ নেতৃত্বত শীতল যুদ্ধৰ পৰিস্থিতিত বৃহৎ শক্তিবোৰক হেঁচা দিব পাৰিব বুলি উচ্চ আশা পোষণ কৰিছিল। বানডুং অধিৱেশনকে এই আন্দোলনৰ আৰম্ভণি বুলিব। নেক্সট কুৱেশ্যনটো হ'ল নিউৰ বাস্তৱিকতা কি আছিল? নিউৰ ফুল ফৰ্মটো হ'ল নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। উত্তৰটো হ'ব নিউৰ জৰিয়তে উন্নত আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ মাজত পাৰ্থক্য হ্ৰাস কৰিব বিচৰা হৈছিল। এই ব্যৱস্থাই বিশ্বত সম উন্নয়ন আৰু সুষম বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। উন্নয়নশীল দেশসমূহৰ প্ৰবল দাবীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হোৱা নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থাৰ লক্ষ্যকেইটা আছিল: ১ নম্বৰ, ধনী দুখীয়া সকলো দেশৰ মাজত বিশ্বৰ অৰ্থনৈতিক সম্পদৰ উচিত আৰু ন্যায়সংগত বিতৰণৰ জৰিয়তে ধনী দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা। ২ নম্বৰ, অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। ৩ নম্বৰ, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্যৰ সংস্কাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্কাৰ সাধন কৰা। আৰু ৪ নম্বৰ, উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ হস্তান্তৰৰ নীতিত গুৰুত্ব আৰোপ কৰা। নেক্সট কুৱেশ্যন, গোষ্ঠী নিৰপেক্ষতাৰ 4টা বৈশিষ্ট্য লিখা। ১ নম্বৰ, সামৰিক আৰু নিৰাপত্তাজনিত মিত্ৰতা চুক্তিৰ বিৰোধিতা। গোষ্ঠী নিৰপেক্ষ দেশসমূহে বৃহৎ শক্তিৰ লগত সকলো ধৰণৰ সামৰিক ৰাজনৈতিক মিত্ৰতা চুক্তিৰ আঁতৰত থকাৰ সপক্ষে যুক্তি আগবঢ়াইছিল। ২ নম্বৰ, স্বাধীন বৈদেশিক নীতি। গোষ্ঠী নিৰপেক্ষ দেশসমূহে কাৰোৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ সিদ্ধান্ত লৈছিল। ৩ নম্বৰ, উপনিৱেশিকতাবাদ বিৰোধিতা। গোষ্ঠী নিৰপেক্ষতাই উপনিৱেশিকতাবাদৰ বিৰোধিতা কৰাৰ লগতে এছিয়া আৰু আফ্ৰিকা দেশসমূহক উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল। ৪ নম্বৰ, আন্তঃৰাষ্ট্ৰীয় বিৰোধৰ শান্তিপূৰ্ণ সমাধান। সামৰিক দৃষ্টিভংগী পৰিহাৰ কৰি গোষ্ঠী নিৰপেক্ষ দেশসমূহে আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ শান্তিপূৰ্ণ সমাধান কৰিব বিচাৰে। নেক্সট কুৱেশ্যন, শীতল যুদ্ধৰ প্ৰভাৱসমূহ কি কি লিখা। খুব পৰীক্ষাত আহি থাকে। ১ নম্বৰ পইণ্ট, শীতল যুদ্ধৰ ফলতেই নাটো, চিয়াটো, ৱাৰ্ছ পেক্ট আদিৰ দৰে সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল। নম্বৰ 2 পইণ্ট, শীতল যুদ্ধৰ ফলতেই দুয়োটা শক্তিগোষ্ঠীৰ মাজত অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিযোগিতা বৃদ্ধি পাইছিল। নম্বৰ 3 পইণ্ট, আদৰ্শবাদীসকলে কল্পনা কৰা বিশ্ব ৰাষ্ট্ৰৰ ধাৰণাটো শীতল যুদ্ধই অকাৰ্যকৰী কৰি তুলিছিল। নম্বৰ 4 পইণ্ট, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম শীতল যুদ্ধৰ এক প্ৰভাৱ আছিল বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন, শীতল যুদ্ধৰ অৱনতিৰ কাৰণসমূহ লিখা। ১ নম্বৰ পইণ্ট, দুয়োটা শক্তিগোষ্ঠীয়ে ক্ৰমান্বয়ে বৈদেশিক নীতি গ্ৰহণৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণৰ ফলত শীতল যুদ্ধৰ অৱনতি ঘটিছিল। ২ নম্বৰ পইণ্ট, আণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভয়াৱহতা সম্পৰ্কে দুয়োটা শক্তিগোষ্ঠীয়ে উপলব্ধি কৰিবলৈ ধৰাৰ ফলতো শীতল যুদ্ধৰ অৱনতি ঘটিছিল। ৩ নম্বৰ, কমিউনিষ্ট দেশসমূহৰ মাজত সৃষ্টি হোৱা মতভেদেও শীতল যুদ্ধৰ অৱসানত অৰিহণা যোগাইছিল। ৪ নম্বৰ, দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধত প্ৰভাৱ নাইকিয়া কৰাত বৰঙণি যোগাইছিল। নম্বৰ ৫, শীতল যুদ্ধৰ প্ৰভাৱ নাইকিয়া কৰাত বিশ্ব জনমতৰ ভূমিকাও কম নহয়। বিশ্ব জনমতৰ হেঁচাতেই দুয়োখন দেশেই নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল। নেক্সট কুৱেশ্যন, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছেনে লিখা। উত্তৰটো হ'ব, শীতল যুদ্ধৰ অৱসানৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা
সম্পৰ্কত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে। কাৰণ শীতল যুদ্ধৰ প্ৰতিক্ৰিয়াস্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। এই আন্দোলনে বিশ্বখনক দুটা সামৰিক গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণে বাধা দিছিল, কিন্তু এইটোৱেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আছিল। প্ৰকৃততে গোষ্ঠী নিৰপেক্ষতাই স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এক নীতিকহে বুজায়। গতিকে এই আন্দোলনৰ শীতল যুদ্ধৰ সময়তো প্ৰাসংগিকতা আছিল আৰু বৰ্তমানেও ইয়াৰ প্ৰাসংগিকতা আছে। বৰ্তমান সময়ত এই আন্দোলনৰ প্ৰাসংগিকতা তলত দিয়া দিশবোৰৰ পৰা অনুধাৱন কৰিব পাৰি। ১ নম্বৰ, বৰ্তমান বিশ্বত আমেৰিকাই একমাত্ৰ বৃহৎ শক্তি। আমেৰিকাৰ একচেটিয়া কাৰ্যকলাপ সৰ্বতে বিৰাজিত হৈ আছে। এনে পৰিস্থিতিত গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে সংগঠিত হৈ আমেৰিকাৰ একাধিপত্যক প্ৰতিহত কৰিব পাৰিব। ২ নম্বৰ, উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ মাজত সহযোগিতাৰ প্ৰয়োজন। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে সহযোগিতাৰ সৃষ্টিৰ এক মঞ্চ হিচাপে কাম কৰিব পাৰে। ৩ নম্বৰ, বৰ্তমান বিশ্বত দেখা দিয়া বিভিন্ন গোলকীয় সমস্যা যেনে সন্ত্ৰাসবাদ, মানৱ অধিকাৰ উলংঘন, পৰিৱেশ প্ৰদূষণ, জনবিস্ফোৰণ ইত্যাদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্ৰচেষ্টাৰ বৰ প্ৰয়োজন। এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিব পাৰে।